team from Kese Hauraghat Regional Committee and Balongkomaji branch had inspected the Langve area under 11 number Langpher constituency. As per their inspection, they found that more than 100 houses are planned to settle in the Langve area and depletion of forests are going on by the people from different localities like Fuloni, Langhin, etc. According to their statement, the Langpher MAC, Mr. Ram Singh Timung, and with his direction, they were followed by Mr. Hemari Terang, Mr. Rijak Dera. They were made to settle in exchange of money, which cost 10,000 per 15 bighas for each houses as mentioned. When speaking to media person that Mr. Hemari Terang belongs to some militant groups and they had submitted the money in his hand. The Kese Hauraghat Regional Committee urged an immediate action from the KAC authority for those persons who were involved in the agreement, as depletion of forests might lead to disturbance of wildlife as well as imbalance to the natural environment. News Desk report, TK News. হয় তেখেতে কৈ লৈছিলে মই সংগঠনৰ মানুহ কিন্তু কি সংগঠন আমিও সেইখিনি ভালদৰে খুধিছো না সংগঠন বুলি ক'লে খুধিবলগীয়া আমাৰ কি আছে কৈ গৈছো তে আপোনালোকে সেই ঠাইডোখৰ পাব কিন্তু আপোনালোকে ইয়াত কিবা এটা ফিজ ভৰিব লাগিব তেতিয়া আমি ক'লো ঠিকই আছে যদি কিবা এটা ফিজ দি পেলাই যদি আমি মাটি পাওঁ ভাল কথা আমিতো তেনেকে বেছি টকা দি বেছি দাম দিটো আমি মাটি বাৰী কিনিব নোৱাৰো যেটো তেখেতে ফিজ বিচাৰিছে সেইটো ফিজটো আমাৰ দিওঁতে বহুত কষ্ট গৰু ছাগলী বিক্ৰী হৈছে কাৰোবাৰ ধাৰ ঋণ কৰিছে তেনেকৈ কৰি আহি পেলাই তেখেতক যোগাযোগ কৰি টকাখিনি দিছে আৰু এই মাটিখিনি তেখেতে দেখুৱাই দিছে ইয়াত সামান্য ফিজ দিব লাগিব আৰু সেই ফিজ দি পেলাই আপোনালোকে এক চিট মাটিত 15 বিঘা হয় 15 নল বহল 1 নল লম্বা মানে 15 বিঘা মাটি আপোনালোকে জুখি লওক খেতি কৰি খাই থাকক ক'ত কি হৈছে হোৱা নাই এইবিলাক আমাৰ আমি আছো তেখেতে সকলে তেনেকে দায়িত্ব লৈছিলে তে দায়িত্ব লওঁতে আমি ভাবিছো আৰু আমাৰ কাৰণে আজাদী হয় আমি কৰিব লাগে খাব লাগে আৰু কাৰ ভয় কোনোবাই খুধিলে কবলৈ দিছে যে অমুকে দিছে সেই অমুকজনৰ নাম হৈছে হেমাৰী তেৰাং নেকি তেখেতৰ নামটো তেখেতৰ মানুহৰ পৰা প্ৰায় 54 মানুহৰ পৰা তেখেতে 10,000 কে লৈছে কিন্তু এনেকে হৈছে হেতু আপোনালোকে ক্যালকুলেশন কৰিব কিছুমান ব্যক্তিয়ে 2 সিট 3 সিট লৈকে মাটি লৈছে বলে মোৰ ককাই ভাই 3 জন 4 জন মোৰ মাটি নাই কেৰেলা যায় কহিমা যায় কবাত যায় কাম কৰি খায় গতিকে তেখেতসকলকো যদি ইয়াত আশ্ৰয়টো পায় 10,000 টকা দি 15 বিঘা মাটি পালে আমাক আৰু কি লাগে তেনেকে বুলি এজন ব্যক্তিয়ে 3-4 সিটো লৈকে লৈছে কিন্তু 54 টো তাৰ পৰা আমাৰ এটা লিস্টও আছে কবাত লিখিতও আছে যে কিমান কেজন মানুহে তেখেতক পইচা দিছে আৰু পইচা দিয়াৰ বিনিময়ত তেখেতে আমাক ইয়াত মাটি দিছিল কৰি আছে তেনেকে যাওঁতে সেই নন্দাৱাৰী নামৰ মানুহজনে গৈ এটা ডিফু পালেগৈ মানে ডিফু কাউন্সিলত গৈ পালে তেখেতে কাৰণ ইমান কষ্ট কৰি হয় ইমান এটা কষ্ট কৰি পেলাই যদি মাটিখিনি যদি আমি নাপাওঁ পইচাও যদি ঘূৰাই নাপাওঁ আমিতো কিবা এটা ব্যৱস্থা ল'ব লাগিব তেনেকে দৌৰা দৌৰি কৰোতে তেখেতে ডিফু গৈ কোনোবা অফিচাৰৰ লগত তেখেতে মানে কথা পাতিলে কাউন্সিলৰ পৰা তেতিয়া কিবা ফৰ্মো তেখেতে পায় সেইখিনি হৈছে সেইখিনি হোৱাৰ পিছৰ পৰা যেহেতু আমাৰ ইয়াত 54 ঘৰ আছিলে ইয়াৰ বিপৰীতে এতিয়া 100 ঘৰ মান হৈছে তথাপিতো আমি এটা সিদ্ধান্ত লৈ আছো 115 ঘৰ হৈ যি নহওক হ'ব কিবা এটা মানে আমি এটো ভাবি আছো যে এইটো সিটত বড় ঘৰ এইটো সিটৰ মাজত কাৰ্বি ঘৰ আমি এনেকে হলো মিলিজুলি থাকিম আমাক ইয়াত কাৰ্বি মানুহও লাগে আমি বৰ্তমান ভাবি আছো কিন্তু মাটিখিনি কিন্তু আমি পাবই লাগিব নোপোৱালৈকে কিন্তু মানে ইয়াত এৰিবলৈ কোনো আহা নাই আমি মানে তেনেকে হিচাপত সকলোৱে আগবাঢ়ি আহিছো আমি এটো জংগল মাটিয়ে ফৰেষ্ট ডিপাৰ্টমেন্টৰ মাটি আপোনালোকে সহযোগ কৰক বা কিবা কৰক তেতিয়া জংগল ছিঙিলে জংগল ভাঙি গলে এটো ৰাস্তা হৈ যাব সবে মানুহে ৰাইজবিলাক গোট খাই থাকিলে আপোনালোকে মাটিটো পাব আমি এটা কাউন্সিলৰ পৰা যেটো ইয়াত আলোচনা কৰি আছো বুলি কৈছো আৰু ইয়াত বকুলি এৰিয়াৰ জনে এমএলএ আছে তাৰ লগত আলোচনা কৰি পেলাই আমি আপোনালোকক এইখিনি জায়গাত বহবা কৰি পেলাই ঘৰ বানি বনাই বুলি কৈছে এমএলএ নে এমএসি আলোচনা কৰিছে এমএলএ না এমএসি লগত আলোচনা কৰি পেলাই আমি আপোনালোকক পারমিশন দি আছে বুলি কৈছে ইয়াৰ কাৰণে আমি গোটেই ৰাইজ তাতে কাউন্সিলৰ যদি 1000 টকা দিব লাগে আৰু মানে কালি গলে বকুলেৰ লাংফেৰৰ এমএসি আৰু না এটো লগত আলোচনা কৰি পেলাই তাৰ পৰা ওয়াটাৰ সাইনটো লম বুলি কৈছে আৰু তাৰ পৰা সাইন পালে আপোনালোকে জংগল সময় জংগলটো কাটক বুলি কৈছে এতিয়া হেন্দে কৈছে যে ৰাস্তাটো বনাই লওক সিধাটো আমি
হেৰি কি বুলি কয় আমাৰ টিপু কাউন্সিল নহয় এইটো আমাৰ ফেষ্টিভেল হয় নহয় তাৰা লাংচলৈকে ৰাস্তাটো বনাই দিয়ক তাৰা লাংচলৈকে ৰাস্তাটো আপোনালোকে এইটো চিধা কৰি দিয়ক ইফালে ৰাস্তা আছে আমি মেবত চাইছো বুলি কৈছে আৰু মেবত চাই পেলাই আপোনালোকে ইমানখিনি কৰি পেলাই এইটো দখল কৰি লওক আৰু চবে দুখীয়া মানুহে যে ইয়াত আহিছে যেতিয়া আপোনালোকক আমি সহায় কৰিম বুলি কৈছে আৰু আমাৰ এমএসি লগত কেইবাৰ এজন মানুহে কৈছে আজি অহা নাই এমএসি লগত লগ কৰিছে বুলি মোক কৈছে আৰু আপুনি গাৰ্জেন হিচাপত যাওক চবে দুখীয়া মানুহ লৈ পেলাই তাতে কেম্প বনাই দিয়ক চবে ৰাস্তা বনাই দিয়ক তেনেহ'লে এমএসিত যিটো নেকি লগত আপোনাক লৈ যাব বুলি এইজন মানে আপুনি নামটো চিনি পায় নেকি এইটো আমাৰ ফুলনিৰ মানুহ হয় নন্দৱাৰী বুলি কয় আৰু আমাৰ ফুলনিৰ পৰা আপুনি গৈ পেলাই এই কি বুলি কয় থগং নফি গাঁও পাৰ হৈ পেলাই এইফালে বড়ো গাঁওটো 2 নম্বৰ উঠুঞ্চি হয় তেনেহ'লে সেই জনটো আপোনাক আমাৰ ইয়াৰ লাংফেৰ এমএসিক লগ কৰিব দিছে নে এই ফুলনি এমএসিক লগ কৰিব দিছে ন ইয়াতে কৰিম বুলি কৈছে আৰু ইয়াতে কৰিম তাৰপিছত আমি ডিফুট গৈ পেলাই এইবিলাক আলোচনা কৰি পেলাই আপোনালোকক আমি ইয়াতে বহবাস কৰিব Karbi Student Association Harukha Regional Committee pen labangso Langve pahawa Langphel MSC constituency ahawara arlositu Bukulia pen kilometer ring koine thongkep ne arlulu nangla aslabangso ahawar longke forest under aslabangso ahawar long non kapre angtan pen kebangatu don pharoi sila don krep hone dololada lasi nilitum Karbilo Charlie asong pesigi Kimanghu me alam mangalalo ladak forest area along le ko sonsi hengpi hengpang pa piloran ma lapel labang so along inward do labake ladak ke do atum nang thana ta ing kulotang te hemeri terang lapel rijak deras tamel labang so along le ke chujor along is involvement do thela bang so ye donong chiri krep ho an labang so hawarong ke dolong ye phan ke thik pidu pu ase chiri krep long abang anam ke en suri cap sig en pusalang litum nang thandu nasila bang so along MEC Ramsing timung amenta do lapen dipu circle office long yar o lapen lada DFO tum sitamel bang so long inward do athe labang so forest andar lo kupi aron pensi ingna masai ki tum kecerai kom nangi arlong kupi posit heng piteng phangke papi long nang litum cerabdun rong mapun se Karbilo Charlie asong pen arjuing tu lapen ini tum karbiang long lapuan ini tum forest asai ki mate forest department tum an ki wik luma lasile tum Karbilo Charlie asong Harukha Regional Committee pen karbiang long ke hai CM Tuliram rong hangpa tu chuniri kang tu labang so puthak prabjin pen nain adim nang lang pen labang so puthak kupi aron pen sila bang so ahawar long kaprek ang tan pen kewang atu mate la lom hawar pen pustami labang so forest area long bangke kuson besi patulong long mala bang so puthak nali nitum Karbilo Charlie asong pen nali tum mahin pen nang pachini asong ten litum nali tum phan the Karbi Student Association Harukha Regional Committee come and visited Langve area which is situated under the MSC constituency of Langpher. Here we have seen the depletion of forestation and settling by various people. So as part inspected, we came to know that MSC Mr. Ramsing Timung, Hemeri Terang, Rijak Dera and Nondowari was involved in the depletion of forest area. Therefore, we on behalf of Karbi Student Association Harukha Regional Committee request the Karbi Anglong Autonomous Council Dr. Tuliram Ronghang to look forward and stop depletion of forest area and to take immediate action against those who were involved in this case.
এই 2 দিন মান আগতে এতিয়া প্ৰায় অচিনাকি নিচিনা মানুহকেইটা আহি থাকো গতিকে আপোনালোকক একপাক চাই আহিব কি কথা কি নহয় ক'ৰ পৰা আহিছে এইটো এইকাৰণে গাঁৱৰ পৰা আমি যিটো নেকি খবৰ পোৱাৰ মতে আমি আহিলোঁ গতিকে আপোনালোকক আজি যিটো নেকি গোট খোৱাৰ মানে মই ভাল লাগিছে গতিকে আপোনালোকৰ যিটো নেকি মই দিব বিচাৰোঁ মানে আপোনালোকৰ ক'ৰ পৰা আহিছোঁ বা কি এংগলৰ পৰা আহিছোঁ মানে চিনাকি কৰিবৰ কাৰণে